বেবাং ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যেহেতু মাধৱদেৱৰ ত্ৰিভাৱ তিথি, গতিকে আমি আহিছোঁ মাধৱদেৱে প্ৰতিষ্ঠা কৰা 1528 চনতেই প্ৰতিষ্ঠা কৰা যি ঢেকীয়াখোৱা বৰনামঘৰ, আমি তালৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক ঢেকীয়াখোৱা নামঘৰ দেখাম। বলক। আমি আহি এতিয়া ঢেকীয়াখোৱাৰ মূল তৰণৰ সন্মুখত। এয়া মূল তৰণ, আমাৰ লগত আছে এয়া বেজিদা, ৰিতুল সেনাপতি, মেইন ভকত, আৰু এয়া পাপুদা, লক্ষ্মী দাস, এয়া প্ৰাঞ্জল দা, মোৰ নামটো একেই বাৰু, প্ৰাঞ্জল দা, ভোলা দা, তেওঁ তিনিচুকীয়াৰ পৰা আহিছে। মেইন গেটৰ সন্মুখত আছোঁ। যিহেতু এইখন গেট এতিয়া সোমাব দিয়া হোৱা নাই, COVID-19 যি সংক্ৰমণ হৈ আছে তাৰ বাবে এইপিনে এক্সিটহে দিছে। যিখন দ্বিতীয় গেটখন আছে, সেই গেটৰ তাত হাত ধোৱাৰ ব্যৱস্থা আছে, হাত ধুই মাস্ক পিন্ধি সোমাব দিছে যিহেতু। বলক এতিয়া ভিতৰখিনি আপোনালোকক দেখাম, আমি আগবাঢ়োঁ। ইয়াত সোমোৱাৰ গেটৰ সন্মুখত ক'ভিড টেষ্ট হৈছে, মানে আপোনাৰ টেম্পাৰেচাৰ চেক কৰিছে, চেনিটাইজাৰ কৰিছে যিহেতু, গতিকে ইয়াত ভিৰ লাগি আছে আৰু মিনিমাম মানুহে সোমাব দিয়া হৈছে, যিহেতু লাহে লাহে সোমাব দিয়া হৈছে, গতিকে ইয়াত অকণমান ভিৰ হৈছে আৰু আমিও চেনিটাইজ কৰি লওঁ, তাৰপিছত পিছৰখিনি ভিডিঅ' আগবঢ়াম। ইয়াত ঢেকীয়াখোৱা নামঘৰৰ মূল গৃহভাগ, গৃহ নামঘৰটো। ফাৰ্ষ্ট আমি চাকি ধূপ জ্বলাই আহোঁ, তাৰপিছত দেখাম ভিতৰ। বলক চাকি ধূপ জ্বলাই লওঁ।
এয়া চাহ খোৱা ঘৰ ঢেকীয়াখোৱা নামঘৰ। আপোনাৰ মাতটো বুজি পায় সদায় মাতিছে এবাৰ জনাইটো উঠালে কাছতো উঠালো ওলাই আছে কাছ ওলাইছে ন? আমি ঢেকীয়াখোৱা নামঘৰে এজন আটাৰ ওচৰত এতিয়া উপস্থিত আছোঁ। তেওঁ নামঘৰৰ বিষয়ে অলপ আমাক জনাব। আমাৰ এই গুৰুজনাই আজি 440 বছৰৰ আগতে যি গছ বন্তি প্ৰজ্বলিত কৰিছিলে সেই গছ এতিয়াও জ্বলি আছে। সকলো দেশ বিদেশৰ ভক্ত বৈষ্ণৱ আহি পেলাই সেই বন্তিত মূৰ দোৱাইহি, যেনেকৈ বিচাৰে তেনেকৈ ফল পায়। আৰু বুঢ়া বুঢ়ী হালৰ ঘৰত এৰাতি জোৰাইছিলে, সেইগুণে বুঢ়া বুঢ়ী হালৰ বুঢ়া নামে বুঢ়া ডাঙৰীয়া থানঘৰ, বুঢ়ী নামে বুঢ়ী দিহাৰী নদীখন। ঢেকীয়াখাকে অন্ন খাই পেলাই গাঁওখনৰ নাম ঢেকীয়াখোৱা দি তেখেত কমলাবাৰীলৈ শংকৰৰ লগত লীন হ'বলৈ গুচি গ'লগৈ। এই এতিয়া ঢেৰ এইবছৰ যিহেতু COVID-19 অলপ কম হৈছে, এনেকেতো বহুত হয়, এবাৰ কম হয়। এনেই তুমি এনেও খেৰা হ'ব নোৱাৰা, এতিয়া হেৰি নহয়। ধন্যবাদ থাকিল আপোনালৈ। বেছ চাকি গছ এটা আছিলে চাকি গছ চাকিবোৰ কৰিলে সেইটো চাকিকেইটা কৰিলা ভাইটি এনেকুৱা এয়া মুখ্য নামঘৰ ভাগি যোনটো চাকি জ্বলি আছে, এই গছ প্ৰায় 450 বছৰ ধৰি জ্বলিয়ে আছে। মাধৱদেৱে এই গছ চাকি প্ৰথম প্ৰজ্বলন কৰিছিলে, তাৰপিছৰ পৰা এতিয়া সেই গছ চাকি জ্বলি আছে। যি গছ চাকি এছিয়া বুকছ অফ ৰেকৰ্ডত সবতকৈ দীৰ্ঘতম জ্বলিত চাকি হিচাপে স্বীকৃতিও লাভ কৰিছে, যিহেতু এই ঢেকীয়াখোৱা নামঘৰ মূল মণিকূট ভাগ। আৰু ইয়াত প্ৰতি বছৰে ভাদ মাহে পালনাম হৈ থাকে, এয়াও পালনাম চলি আছে। আশীৰ্বাদ দিছে।